হেল্ল' ফ্ৰেণ্ডছ, আজি মই তোমালোকৰ মাজলৈ এটি নতুন সহজ পদ্ধতিৰে কৰিব পৰা ৰেচিপি লৈ আহিছোঁ। প্লিজ অলপ স্ক্ৰিপ্ট নকৰাকৈ মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ফ্ৰেণ্ডছ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই 3 টুকুৰা ভীমকলৰ পচলা লৈ লৈছোঁ। ইয়াক ভালদৰে ৱাছ কৰি লৈছোঁ। ইয়াত থকা ডাঠ টুকুৰাটো আঁতৰাই ল'ম, কাৰণ সেইটো সহজে নিসিজে। গোটেইকেইটাৰ পৰা এতিয়া ডাঠ বাকলটো আঁতৰাই দিম। উখৰাই হৈ গ'ল। এইখিনি বহুত কোমল আৰু খাবলৈ বহুত টেষ্টি হয়। আপোনালোকে ঘৰত যদি ভীমকল গছ আছে তেনেহ'লে বনাই খাব। পচলা কেইডোখৰ ধুই লৈছোঁ, তথাপিতো অলপমান পানী লৈ লৈছোঁ, তাত চাফা পানী। এতিয়া আমি এইখিনি কাটিম। অলপমান মিহি মিহিকৈ কাটিলে ভাল, বাট মই আগতে কাটি পোৱা নাই, চ' ইমান ভালকৈ কাটিব নাজানো। তথাপিতো ট্ৰাই কৰিম অলপমান সৰু সৰু মিহি মিহি কাটিবলৈ। চাই থাককচোন, পাৰোঁ নে নোৱাৰোঁ। যদি পাৰোঁ তেতিয়াহ'লেতো ভালেই। কাটিছোঁ এইখিনি কাটি লওঁ, পাছত দেখুৱাই আছোঁ, নহ'লে বৰ পাব বহুত। পচলাখিনি কাটি হৈ গ'ল। এতিয়া এইখিনি আমি ভাজিম। চ' জুইটো জ্বলাই লওঁ। চৌকাত বনোৱা চব্জিবোৰ অলপ বেছি টেষ্ট হয় গেছতকৈ। চ' আজি চৌকাতে বনাওঁ, বলক। পচলাখিনি এতিয়া মই কেৰাহীত লৈ ল'লোঁ, আৰু ইয়াতে মই অলপমান দালি ভিজাই থৈ দিছিলোঁ, সেইখিনি দি দিছোঁ। এতিয়া পানী ঢালি দিম। মানে ফাৰ্ষ্টতে আমি এইখিনি বইল কৰি ল'ম, তাৰপাছত বাকীখিনি কাম কৰিম। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ। কেৰাহীটো এতিয়া চৌকাত বহাই দিলোঁ। সেইখিনি এতিয়া সিজিবলৈ দিম। নিমখ দি দিছোঁ। ইয়াত নিমখ দি দিছোঁ। এতিয়া আমি এইখিনি ঢাকন মাৰি ভালদৰে সিজিবলৈ দিম। ঢাকনখন সৰুৱে হৈ গ'ল অলপমান, বাৰু এইখিনি সিজিবলৈ দিওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এইখিনি বইল হৈ গৈছে। এতিয়া এইখিনি ঢাকনখন উলিয়াই লওঁ। মানে ভালকৈ ধৰিব পৰা নাই বাৰু। এতিয়া আমি এইখিনি অলপ অলপকৈ বাচনত উলিয়াই লওঁ। নেক্সট প্ৰচেছটো মানে চম্ভাৰ দিবৰ কাৰণে আমি পাঁচফোৰণ কেইটামান লৈছোঁ, নহৰু কেইফুটমান থেতালি লৈছোঁ, আৰু এয়া শুকান জলকীয়া অলপমান কাটি লৈছোঁ, 3টা তেজপাত, আৰু এয়া 2টা মিডিয়াম চাইজৰ পিঁয়াজ লৈ লৈছোঁ। এতিয়া চাই থাকক ভিডিঅ'টো। চম্ভাৰটো দিবলৈ কেৰাহীত অলপমান তেল দি দিম। মিঠাতেল দি দিছোঁ অলপমান। তেলখিনি এতিয়া গৰম হ'বলৈ দিম। তেলখিনি গৰম হৈছে। ইয়াত আমি এতিয়া তেজপাত কেইখিলা দি দিম। এতিয়া শুকান জলকীয়া আৰু পাঁচফোৰণখিনি দিম। সেইখিনি অলপমান হৈ গৈছে। এতিয়া নহৰুখিনি দি অলপমান ভালকৈ ভাজি ল'ম নহৰুখিনি।
নহৰুখিনি ভাজা হৈ গৈছে। এতিয়া আমি ইয়াত পিঁয়াজখিনি দি দিম। পিঁয়াজখিনি দি অলপমান ৰঙচুৱাকৈ ভাজিম। পিঁয়াজখিনি ৰঙচুৱা হ'লে ভাজি ল'ম। ধুনীয়া এটা চেণ্ট ওলাইছে, গোন্ধটো ভাল লাগিছে। সম্ভাৰ দি দিলোঁ, এতিয়া হৈ আছে। এতিয়া হালধি দি দিম। নিমখটো আগতে দিছোঁৱেই, এতিয়া ইয়াত হালধি অলপমান দি দিম। হালধি দি দিছোঁ। হৈছে এইখিনি। মোবাইলত কালাৰটো ভালকৈ অহা নাই, কিন্তু কালাৰটো ধুনীয়া হৈছে ইয়াত। বাকী আৰু অলপমান শুকাই দিওঁ বুলি ভাবিছোঁ, আৰু জোল বহুত আছে। সেইখিনি শুকাই লওক, তাৰপিছত দেখাই আছোঁ। তাৰপিছত তৰকাৰীখন ধুনীয়া হৈছে, খাবলৈ বহুত টেষ্টি হৈছে। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্টত জনাবলৈ নাপাহৰিব, আৰু লগতে মোৰ চেনেলটো প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। চাওকচোন কি ধুনীয়া দেখিবলৈ হৈছে, আৰু খাবলৈ বহুত টেষ্টি হৈছে। আপোনালোকে এইবোৰ বনাই ট্ৰাই কৰি চাব। থেংক ইউ।